অসম চৰকাৰৰ তথ্য জনসংযোগ জলসম্পদ আদি বিভাগৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ শ্ৰী মৃগেন শৰণীয়া ডাঙৰীয়া, জনসংযোগ বিভাগৰ আয়ুক্ত সচিব শ্ৰী দিগন্ত বৰা ডাঙৰীয়া, তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক শ্ৰী বিষ্ণু কমল বৰা ডাঙৰীয়া, দেশভক্ত তৰুণৰাম ফুকনৰ নাতি ডক্টৰ হেমেন্দ্ৰৰাম ফুকন ডাঙৰীয়া, ডক্টৰ আমাৰ মাজত উপস্থিত শ্ৰী হিতেনৰাম ফুকন ডাঙৰীয়া, পৰিয়ালৰ দেশভক্ত তৰুণৰাম ফুকন পৰিয়ালৰ শ্ৰীমতী মিনতী খাউন, ৰাণী গোস্বামী, বাণী গোস্বামী, ইন্দ্ৰাণী বৰুৱা, অৰূপা ফুকন, ৰুণজুণ ফুকন ডাঙৰীয়ানী, সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকল, সুধী মণ্ডলী, আই মাতৃ, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আজিৰ এই পবিত্ৰ দিনটোত দেশভক্ত তৰুণৰাম ফুকনলৈ অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি তেখেতৰ ৮৩ সংখ্যক পুণ্যতিথি আৰু এই পুণ্যতিথিত আমি তেখেতৰ কৰ্ম, তেখেতৰ স্মৃতি আৰু তেখেতৰ জীৱন দৰ্শনক পুনৰ এবাৰ আমি কৃতজ্ঞ অসমীয়া জাতিয়ে ৰোমন্থন কৰিছোঁ। এই বছৰটো ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫তম বছৰ। স্বাভাৱিকতে এই বছৰটোৰ এক গুৰুত্ব আছে আৰু এই বছৰটো আমাৰ জাতিৰ বাবে আন এক নিৰ্ণায়ক বৰ্ষ। এই বৰ্ষটো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত আমি অমৃত মহোৎসৱ হিচাপে পালন কৰিছোঁ। মই ভাবোঁ যে এই অমৃত মহোৎসৱৰ সময়ছোৱাত দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩ সংখ্যক পুণ্যতিথি আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। দেশৰ স্বাধীনতা আন্দোলনত অসমক সন্মুখৰ পৰা নেতৃত্ব দিয়া বৰেণ্য ব্যক্তিসকলৰ মাজত আছিল তৰুণৰাম ফুকন এক অন্যতম উজ্জ্বল জ্যোতিষ্ক। ১৮৭৭ চনৰ ২২ জানুৱাৰীত জন্মগ্ৰহণ কৰা তৰুণৰাম ফুকন ডাঙৰীয়াৰ চমু জীৱনকালটো আছিল কেৱল ৬২ বছৰ। ১৯৩৯ চনৰ ২৮ জুলাইত দেশৰ স্বাধীনতাৰ সূৰ্যোদয় নেদেখাকৈয়ে তেখেতে আমাৰ মাজৰ পৰা মেলানি মাগিছিল। দেশপ্ৰেমৰ জ্বলন্ত আদৰ্শ আৰু অনুপ্ৰেৰণাৰে ইতিহাসত সোণালী আখৰেৰে নিজৰ নাম লিপিবদ্ধ কৰা মহান সংগ্ৰামীসকলৰ অন্যতম হৈছে দেশভক্ত তৰুণৰাম ফুকন। মহাত্মা গান্ধীৰ নেতৃত্বৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰি স্বাধীনতা আন্দোলনক নেতৃত্ব দিয়া আত্মত্যাগী ব্যক্তিত্ববান দেশপ্ৰাণ পুৰুষসকলৰ মাজত ভোটা তৰাৰ দৰে দেশভক্ত তৰুণৰাম ফুকনৰ নাম জিলিকি আছে। তৰিলে দেশ, মৰিলে স্বৰ্গ, এই অমৰ বাণীৰে অসমবাসীৰ মাজত তেখেতে স্বাধীনতা আন্দোলনৰ চেতনা জাগ্ৰত কৰিছিল। এগৰাকী বিচক্ষণ ৰাজনৈতিজ্ঞ, সুবক্তা, পাকৈত চিকাৰী আৰু এগৰাকী কৃতি সাহিত্যিক হিচাপে পৰিচিত ফুকনদেৱে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু চন্দ্ৰনাথ শৰ্মাৰ সহযোগত অসমক সৰ্বভাৰতীয় ৰাজনৈতিক সংগ্ৰামৰ লগত পৰিপূৰ্ণভাৱে সংযুক্ত কৰি অসমক দেশৰ আন প্ৰান্তৰ সৈতে একেলগে আগুৱাই লৈ গৈছিল। তৰুণৰাম ফুকনৰ মানৱীয় ব্যক্তিত্ব সম্পৰ্কে বিশিষ্ট ৰাজনীতিবিদ গৌৰীশংকৰ ভট্টাচাৰ্যই লিখিছিল, অতি নিষ্ঠাবান মানৱপ্ৰেমী হিচাপে তেওঁৰ সমাজৰ আটাইতকৈ অৱহেলিত আৰু ঘৃণিত